নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ দীপাংকৰ পাঙি ইউটিউব চেনেললৈ। আৰু আজি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ ধেমাজি জিলাৰ অঞ্চলৰ ভিতৰত আমাৰ বেঙেনাগড়া আঞ্চলিক TMTKৰ সৌন্দৰ্যত আৰু মিচিং সমাজৰ মিচিং জনজাতিৰ মাজত পৰিলক্ষিত আমাৰ আলি আই লিগাঙৰ আজি বহুত ধুমধামেৰে আমাৰ ইয়াত পালন কৰা হৈছে। তো আপোনালোকৰ দৃশ্য কেইটামান আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ফাগুন মাহৰ প্ৰথমটো বুধবাৰ বুলি আজি ধৰা হয়। আৰু আপোনালোকে দেখিব পাইছে মোৰ বেকগ্ৰাউণ্ডত আলি আই লিগাঙৰ সুন্দৰ খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাব পাৰে আমাৰ আপোনালোকৰ ইয়াত সকলো মিচিং জনজাতি আমাৰ ট্ৰেডিশ্যনেল নিজৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি ইয়াত আলি আই লিগাঙৰ খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে কৃষিভিত্তিত ক'বলৈ গ'লে কৃষিভিত্তিত বহুত আলি আই লিগাঙৰ সকলো কৃষিভিত্তিৰ আমাৰ মিচিং সমাজে কৃষিভিত্তিৰ লগত জড়িত বুলি ক'ব পাৰি। আৰু ইয়াত আলি আই লিগাঙৰ পৰিলক্ষিত আপোনালোকে দেখিবলৈ পাইছে যে খুবেই সুন্দৰভাৱে ইয়াত প্ৰস্তুতি চলা হৈছে। আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ মিচিং সমাজৰ যিবিলাক মানে থলুৱা সংস্কৃতি যিবিলাক সংস্কৃতি সকলো আপোনালোকে ইয়াত পৰিলক্ষিত হৈ আছে। আপোনালোকে দেখিব পাইছে আমাৰ ইয়াত খুৰৰ পৰা যিটো টাচুপ বুলি কোৱা হয়, টাচুপ আৰু পুৰাং আপিন আৰু সকলো ইয়াত মানে বস্তু আপোনালোকে দেখিবলৈ পাইছে। আৰু লগতে ইয়াত নিজৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি যিটো দৃশ্য আপোনালোকে দেখিছে, ইয়াত নিজৰ সম্পূৰ্ণৰূপে আমাৰ মিচিং সমাজৰ নিজৰ পৰম্পৰাগত সাজ পোছাক আৰু সকলোৱে পৰিধান কৰি আহিছে। আৰু ইয়াত আপোনালোকে খুব সুন্দৰভাৱে দেখিবলৈ পাইছে যে ঢোলৰ খুবেই সুন্দৰ আমাৰ ইয়াত আপোনালোকে চাউণ্ড শুনিব পাইছে। আৰু খুবেই আমাৰ নাচনীসমূহে আৰু নাচনীৰ লগত ঢুলীয়াসমূহে লগতে আলি আই লিগাঙৰ খুব সুন্দৰভাৱে উলহ মালহেৰে আমাৰ ইয়াত পালন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ খুবেই ঢুলীয়া খুব সুন্দৰভাৱে আমাৰ ইয়াৰ লগত ঢোল বজাই আছে। আৰু নাচনীয়ে খুবেই সুন্দৰভাৱে নৃত্য কৰিছে। আৰু লগতে কেইটামান আহিবলৈ আছে আৰু আহিব অলপ পাছত। আৰু খুব আপোনালোকে দেখিব পাইছে আমাৰ খুব সুন্দৰভাৱে আমাৰ ইয়াত আয়োজন চলিছে। তো চাই থাকক, এই লিগাঙৰ ইয়াত প্ৰস্তুতি চলি আছে আৰু খুবেই সুন্দৰভাৱে ইয়াত পৰিলক্ষিত হৈছে। আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিটো আমাৰ লিগাঙত আমাৰ পুৰাঙৰ লগত যিটো আমাৰ ছায়া আপং, যিটো আমি পৰ আপং বুলি কোৱা হয় মিচিঙত। আৰু ইয়াত পৰ আপংটো আমাৰ কেনেধৰণে প্ৰস্তুতি ইয়াত চলাই আছে আৰু পৰ আপংটো মেইনলি কেনেকৈ আমাৰ উৎপাদন হয় আৰু কেনেকৈ পৰ আপংটো ইয়াত বনোৱাৰ চেষ্টা কৰে আমি যিবিলাক পৰ আপং ইয়াত চাকি আছে চাকনিসমূহৰ লগত আমি অকণমান সুধিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনি ডিটেইলছ আমি তেখেতৰ পৰা আমি শুনিবলৈ চেষ্টা কৰিম। চ' তাতোৱে ক'ব পৰ আপংটো কেনেধৰণে আমাৰ ইয়াত চাকা হয়। চ' তাতোৱে অকণমান এক্সপ্লেইন কৰি কৈ দিয়কচোন পৰ আপংটো কেনেকৈ চাকা হয়। আমি চাকোতে তাত আমি বস্তুখন যোগাৰ কৰি পৰ আপং চাকা এইখিনি যোগাৰ কৰি তাতে আমি খেৰ লওঁ, তাৰপিছত তুঁহ লৈ পিনি উপা মাৰি লওঁ। উপা মাৰি পিনি পৰ আপং এইখিনি মদটো দি পিনি ওপৰৰ পৰা আমি এনেকৈ পানী ঢালি এনেকৈ লাহে এইখিনিকে ঢালি মেলি চাকোঁ। এইটোৱে আমাৰ পৰ আপং। মিনিমাম কিমান সময় লাগে এইটো পৰ আপং এটা আমি নাই বুলিলেও 2 ঘণ্টা 3 ঘণ্টা লাগে চাকোতে। হয়, বহুত কষ্ট হয় বুলি ক'ব পাৰি। যিহেতু আমাৰ পৰ আপং এটি আমাৰ এক ড্ৰাম ছিষ্টেমত ইয়াত উলিয়াব পৰা হয়। যিহেতু আমাৰ 1 ঘণ্টা 2 ঘণ্টালৈকে আমাৰ নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে। তাৰে লগতে আমাৰ আপোনালোকে দেখিবলৈ পাইছে পৰ আপং খুবেই সুন্দৰভাৱে ইয়াত যিটো আমাৰ তলিৰ পৰা ওলাই আছে। চ' পৰ আপং খুবেই সুন্দৰ। আৰু এই লিগাঙৰ বতৰত আমি পৰ আপং নহ'লে আমাৰতো নচলে। চ' আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ মিচিং সমাজৰ কৃষ্টি সংস্কৃতি কেনেধৰণৰ আছে, সকলোখিনি আজি আপোনালোকৰ লিগাঙৰ বতৰত কেনেধৰণে ইয়াৰ প্ৰস্তুতি চলি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' বলক আৰু Dojino talangka, polo no talangka, karbano talangka, desi melo no talangka, sempang ulu, Yedut jolu je, misita kama puman jaman molongka, emna luge lango amne pigo dubong. বন্ধুসকল আপোনালোকে দেখিব পাইছে যিটো আমাৰ কৃষিভিত্তিক যিবিলাক সঁজুলি ইয়াত ব্যৱহাৰ কৰা হয়
সকলোখিনি আপোনালোকে ইয়াত ইউজ কৰা হৈছে আৰু ব্যৱহাৰ কৰি যিটো আমি সংস্কৃতিত আমাৰ যিবিলাক মিচিংসকলে যিটো ব্যৱহাৰ কৰা হয় সকলোখিনি ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে আপোনালোকে গুমৰাজমানৰ দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ দেখিব পাইছে আমাৰ গুমৰাজমান ইয়াত সকলো নাচনি আৰু সকলোৱে মিলি একেলগে খুবেই সুন্দৰভাৱে ইয়াত পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰভাৱে ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে আৰু যিহেতু মই নৃত্যমত আমাৰ মিচিং সমাজে বহুতে মই নৃত্যমত নজলীয়া বুলি ক'ব পাৰি ইয়াত বৰসমূহৰ এটি সুন্দৰ প্ৰদৰ্শন মানে কাবাডী খেল ইয়াত অনুষ্ঠিত কৰা হৈছে কমিটিৰ ফালৰ পৰা আৰু বহুত ধৰণৰ খেল ইয়াত অনুষ্ঠিত কৰা হৈছিল অলপ আগতে চ' আপোনালোকক দেখাব নোৱাৰিলোঁ বিশেষ এটা অসুবিধাৰ কাৰণে চ' ইয়াত আপোনালোকক বোৱাৰীসমূহৰ এটি কাবাডী খেল কেনেধৰণে অনুষ্ঠিত হৈ আছে সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব Ini